যৌবনে আমনি করে মরতে হয় বুকুরে মাঝতে চলে লোকে যুক্তি দিব যে ইয়েস এই সিনেমাখনৰ নাম বুলু ফিল্মেই আসলতে পোৱা নাযায় আৰু বনাব নমস্কাৰ মোৰ নাম ৰিতুৰাজ মুদাই আপোনাৰ চাই আছে মোৰ ইউটিউব চেনেল ৰিতুৰাজ লাইফ এণ্ড ব্লগছ আৰু টাইটেল আৰু থাম্বনেল চাই গম পাইছে যে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে আমাৰ এই আহি আছে 9 ছেপ্টেম্বৰত আহি আছে বুলু ফিল্ম সকলোৱে জানে আৰু নজনাসকলক কৈ দিছোঁ 9 ছেপ্টেম্বৰত আমাৰ অসমীয়া ছবি এখন আহি আছে বুলু ফিল্ম মানে 9 ছেপ্টেম্বৰৰ পৰা অসমৰ প্ৰতিটো ছবি গৃহত উপলব্ধ হ'ব এই বুলু ফিল্মখন কিন্তু সকলোৰে মাজত এটা প্ৰশ্ন উপলব্ধ হৈ আছে যে কি বুলু ফিল্ম কি বস্তু কি বুলু ফিল্ম মানে সকলোৰে মাইণ্ডত অলপ বেলেগকৈ গম পাই আছে সেইটো মই নুবুজালে আপোনালোকে বুজি পাইছে বুলু ফিল্ম কি হ'বলৈ গৈ আছে কিন্তু বৰ্তমান আমাৰ নগাঁৱলৈ আহি আছে আপোনাৰ ৰামানুজন কলেজৰ ওচৰত কেফ কেলেণ্ডাৰত আহি আছে আমাৰ হিমাংশু দাদাৰ ওচৰত আহি আছে দাদা সোধোঁ যে বুলু ফিল্মটো কি বুলু ফিল্মৰ মিনিং কি ইয়াত সৰুছে চাব যাব পাৰিবনে নে আমি চাব যাব পাৰিমনে নে কোনে চাব যাব পাৰিব আচলতে চিনেমাখন তেনে বৰ এনেকৈ আজিৰ আমাৰ ভিডিঅ'টো উপভোগ কৰোঁ হিমাংশুদাৰ কথাটো কৈছে আৰু আমিও শুনিছোঁ যে বুলু ফিল্মখন মানে 18+ এখন চিনেমা বা 18 বছৰ উৰ্ধৰ চাব পাৰিব আৰু ফেমিলিৰ লগত গৈ চাব নোৱাৰে এখন চিনেমা বা ছিংগুলকৈ গৈ অকলে গৈ চাব পাৰিব বুলি কৈছে শুনিছোঁ কাৰণটো কি ইয়াৰ এনেকুৱা কি চিনেমা বনাইছে যে এনেকৈ চাব যাব নোৱাৰি বা এনেকুৱা কি ইয়াৰ অৰ্থ কি সোমাই আছে সকলোৱে প্ৰশ্নটো সোমাই আছে মোৰ ষ্টাইলত মোৰ জৰিয়তে আপোনালোক জানিব চেষ্টা কৰিম হিমাংশু দাদাৰ দ্বাৰা ডাইৰেক্ট বলো দিয়ে নকৈ ৰখি আছে ৰামানুজন কেফ কেলেণ্ডাৰত তাত অলপ মিটআপ চাতে হ'ব আৰু মানে প্ৰমোশ্যন হ'ব তাত যাওঁ সোধোঁ এতিয়া ভিডিঅ' দীঘলীয়া নকওঁ দাদাক লগ কৰি অলপ তাতে কিবা কৰি ভিডিঅ'টো শেষ কৰিম নে বোলো তাত যাওঁৱে আৰু মোৰ লগত আছে এয়া হিমাংশু প্ৰসাদ দা আৰু সকলোৱে জানে আকৌ নতুনকৈ ক'ব লগা মানে প্ৰয়োজনে নাই কাৰণ চোলাতে লিখা আছে বুলু ফিল্ম আহি আছে বুলু ফিল্ম কি ক'ব একদম 9 ছেপ্টেম্বৰত আহি আছে বুলু ফিল্ম আপোনালোকে চিনেমাখন যদি আপোনালোকে যদি হাঁহি ভাল পায় তেতিয়াহ'লে আহক চিনেমাখন চাবলৈ আৰু যদি চিনেমা চাই যোৱাৰ পিছত এটা চিন্তাও লৈ যাব বিচাৰে তেতিয়াহ'লে আহক বুলু ফিল্ম চাবলৈ 2022 চনৰ শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ বঁটা পোৱা বুলু ফিল্ম 9 ছেপ্টেম্বৰৰ পৰা অসমৰ চিত্ৰগৃহত আহক চাওক উপভোগ কৰক চিন্তা কৰক বুলু ফিল্ম নামটো অলপ চবেই ভাবে বুলু কি বুলি ক'ব মই গম পাইছোঁ প্ৰতিদিনে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে শুনি আছোঁ বিভিন্ন প্ৰশ্ন বিভিন্নজনে গালিও দি আছে কিন্তু চিনেমাখনৰ নামটো কিয় দিছোঁ বুলু ফিল্ম চিনেমাখন চোৱাৰ পিছত সকলোৱে স্পষ্ট হৈ যাব মই এইটোও জানো যে চিনেমাখন চোৱাৰ পিছত যিসকলৰ খং উঠি আছে তেওঁলোকেও আকৌ আমাক মৰম কৰিব তেওঁলোকেই যুক্তি দিব যে ইয়েছ এই চিনেমাখনৰ নাম বুলু ফিল্মেই আচলতে যুক্তিপূৰ্ণ হয় হয় আৰু আজি ক'ত যোৱা নগাঁও আজি নগাঁও বিভিন্ন ঠাইত গৈছোঁ বিভিন্ন মহাবিদ্যালয়ত গৈছোঁ আৰু বিভিন্ন ঠাইত আহি আমি লগ কৰিব চেষ্টা কৰিছোঁ মানুহক মুঠতে আমি চেষ্টা কৰিছোঁ অসমৰ ৰাইজক জনাবলৈ যে 9 ছেপ্টেম্বৰত আহি আছে বুলু ফিল্ম ৰাইজে যাতে এইটো ক'ব নোৱাৰে যে চিনেমাখন অহাৰ কথা আমি গমেই নাপালোঁ চাওক সঁচাকৈ এটা ব্যতিক্ৰমধৰ্মী কাহিনী চাগে ইয়াৰ আগতে কোনো অসমীয়া ভাষাৰ চিনেমাত আপোনালোকে এনেকুৱা ধৰণৰ কাহিনী দেখা নাই হয় একদম মোৰ শুভেচ্ছা থাকিল ধন্যবাদ ভালকৈ এদিন আমি লগ পাম এটি এটি কয় হাসি মই চালোঁ চিনেমাখন বহুত মানে এখন মানে এনেকুৱা চিনেমা আচলতে দেখিব পোৱা নাযায় আৰু বনাবলৈ সাহস থাকিব লাগিব এনেকুৱা চিনেমা যিটো একদম ৰিয়েল ছবি দাঙি ধৰিছে ক'ভিডৰ সময়ত কি হৈছিলে কেনেকুৱাকৈ কি মানুহে পঢ়িব বাধ্য হৈছিলে ক'ভিডৰ সময়ত আৰু লগতে চিনেমা চোৱা নাপায় মানে এনেকুৱা লাগে কিবা আমাৰ মানে নৰ্মেল চিনেমাৰ ভিতৰত সোমাই যোৱা যেন পাব আৰু শেষৰ পিনে বহুত চিৰিয়াছ হৈ যায় যৌবনে আমনি করে মরতে হয় বুকুরে মাঝতে চলে আৰু গম পালে মই দাদা অথনি গ'লোঁ আহি পেলাই অকণমান ৰিচাৰ্চ লৈ পেলাই আহিলোঁ আৰু গম পালে যে বুলু ফিল্ম কি বস্তু মানে বনোৱা হৈছে এটা বেলেগ কনচেপ্টত দাদাৰ পৰা গম পালোঁ আৰু যদি আপোনালোকে গোটেই কনচেপ্টটো জানিবলৈ মন আছে 9 ছেপ্টেম্বৰত আহক আপোনাৰ ওচৰৰ চিনেমা হলটোত চাওক আৰু জানক নামটো সৈতে তৰ্ক হৈ পেলাই বেলেগ ভাবিব নাযাব চিনেমাখন চাই পেলাই চাওক কি হ'বলৈ গৈ আছে চিনেমাখন তাৰ মিনিং কি আছে চিনেমাখনত সেইটো জানক আৰু যিহেতু কৈছেই পাৰিলে অকলশৰীয়াকৈ যাওক বা ডাঙৰ পেৰেণ্টছৰ লগত গ'লে অসুবিধা হ'ব পাৰে কিন্তু এখন চাবলগীয়া চিনেমা বেছি সৰু ছোৱালী ইমান চাবলগীয়া নহয় বুলি কৈছে 18 বছৰ উৰ্ধৰ বুলি কিন্তু চাই ল'ব চাই পেলাই চাওক আৰু সেই চাই পেলাই আপোনালোকে কেনেকুৱা হয় আপোনালোকে আমাক এই ভিডিঅ'টো কমেণ্টতে জনাব আকৌ আহিব ভিডিঅ'টোলৈ কমেণ্ট জনাব আজি ভিডিঅ'টো এইখিনিতে আছে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি নাপায় চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই এতিয়াও তলতে আছে ৰঙাটো ছাবস্ক্ৰাইব কৰি পেলাই চিলভাৰ ৰঙৰ কৰি দিয়ক বাই বাই
যৌবনে